কৃষ্ণ সকলোকে ভক্তি ভৰা সেৱা নিবেদিছোঁ। আসলতে অশেষ কষ্ট মাহজোৰা কষ্টৰ অন্তত আজি আমি এইখন ছবি দেখিবলৈ সক্ষম হৈছোঁ আৰু বতৰে আমাক কিছু পৰিমাণে ব্যাঘাত জন্মালে যদিও প্ৰকৃত মনে প্ৰাণে ভাল পোৱা নাম ভাল পোৱা লোকসকলে আৰু আইসকলেৰেহে আমাৰ এই আজি ঠাইখন পৰিপূৰ্ণ কৰিলে, অতি সুন্দৰ কৰিলে। এনেদৰে আমি এই স্থানৰ পৰা আমি ভাবিম যে আমি প্ৰাৰ্থনা কৰিম আমাৰ সমাজৰ সকলোৰে উন্নতি হওক, সকলোৰে মনৰ পৰা মলিনতাবোৰ আঁতৰি সকলোৰে সুন্দৰভাৱে জীৱন যাপন কৰক, এটা আধ্যাত্মিকতাৰ প্ৰভাৱ যাতে পৰিব পাৰে। সেই আচলতে যিকোনো মানে ক্ষেত্ৰতে আধ্যাত্মিকতাই বহুতখিনি সহায় কৰে। গতিকে আমি ভাবিম এই আমাৰ চৰ্চা সকলোৰে মাজত বৰ্তি থাকক। লগতে আমাৰ আটাইতকৈ ভাল লগা কথাটো হৈছে যে এই অনুষ্ঠানটো আমি আমাৰ অতি মৰমৰ প্ৰাণৰ হিয়াৰ আমঠু জুবিন দাৰ নামত আমি উৎসৰ্গিত কৰিছোঁ। গতিকে আমি আমাৰ অনুষ্ঠান আৰম্ভণি গীত হিচাপে আমি মায়াবিনী গীতটো তথা মায়াবিনী প্ৰাৰ্থনাটোৰে আমি আৰম্ভ কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় সকলোৱে দেখিছে, ইয়াত সাক্ষী হৈ আছে, ইমান মানে বেয়া বতৰ যদিও আমি যেতিয়াই নাম পৰিৱেশন কৰিবৰ বাবে ইয়াত আটাইয়ে মানে আসন গ্ৰহণ কৰিলোঁ, তাৰপিছতে পালো বৰষুণ নাই। এইটো কিন্তু আচৰিত কথা। সকলোৰে ভাল হওক, মংগল হওক আৰু ইয়ালৈ অহা আইসকল সকলোলৈকে আমাৰ তৰফৰ পৰা সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান আমাৰ ইয়ালৈ ডিব্ৰুগড় জিলা, শিৱসাগৰ জিলা, চৰাইদেউতো আছে, তাৰপিছত যোৰহাট জিলাৰ পৰা আহিছে। খুব ভাল লাগিছে। সেয়াই আৰু মিলনজ্যোতি গাঁও পঞ্চায়তৰ সমূহ গ্ৰাম্য সংগঠন তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰুৱানগৰ আঞ্চলিক সমিতিৰ উদ্যোগত 3000 মহিলাৰ দিহানাম তথা অসমৰ হাৰ্থপ সকলোৰে সেৱা মঠু জুবিন গাৰ্গ
ডাঙৰীয়াৰ আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। আজি অনুষ্ঠানটিত আমাৰ মাজত উপস্থিত থাকে কবি সাহিত্যিক বৈষ্ণৱ পণ্ডিত তথা আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভু ঈশ্বৰ আমাৰ মাজত উপস্থিত থাকে। আমাৰ মাজত উপস্থিত থাকে দিহা সম্ৰাট কমলা গগৈ ডাঙৰীয়া, লগতে বহুতো বিশিষ্ট ব্যক্তিসকল আমাৰ মাজত উপস্থিত থাকে। লগতে আমাৰ মাজত উপস্থিত হোৱা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ মাজত উপস্থিত হোৱা দিহা নামৰ নামতীসকলক আমি আয়োজক সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অনাগত ভৱিষ্যতৰ দিনত ইয়াতকৈ এটা ডাঙৰ অনুষ্ঠান লৈ আমি দিহা নামৰ এক অভিলেখ সৃষ্টি কৰা আমি প্ৰয়াস কৰিবলৈ আমি এটা অনুষ্ঠান আমি অনাগত ভৱিষ্যতৰ দিনত ল'ম বুলি আশা কৰিছোঁ। ধন্যবাদ।